হয় নমস্কাৰ, মোৰ নাম হ'ল শ্ৰী দিলীপ দাস। মই আপোনালোকক দেখাব খুজিছোঁ, কিয়নো আপোনালোকে নিজে চাই লওক ৰজাপতাৰ ৰং মিল যি যি আজি উৎসৱ আছিলে, তিনিদিনীয়া যি কাৰ্যসূচী আছিলে, কাৰ্যসূচী আপোনালোকে নিজে চাই লওক। এখন নাম ধৰ্ম জনজাতি যি উৎসৱ আছিলে আপোনালোকে নিজে চাই লওক। ইমান ধুনীয়াকৈ পৰিৱেশটো এওঁলোকে ডাষ্টবিন বনাইছে যে ৰাস্তাৰ ওচৰে পাঁজৰে যি জাবৰ যিবিলাক আছিলে, যাতে আপোনালোকে জাবৰ য'তে ত'তে পেলাব নালাগে, ইমান ধুনীয়াকৈ ডাষ্টবিন বনোৱা দিয়া হৈছে। ইয়াৰ ফলত মই দেখাব খুজিছোঁ, ইয়াত কোনো ধৰণৰ বিড়ি চিগাৰেট বা ভাং মদ আদি বস্তু নোখোৱাৰ বাবে এওঁলোকে ইয়াত চাইনবোৰ্ডত লিখি থোৱা আছে। আপোনালোকে নিজে চাই লওক, যাতে ইয়াত কোনো ধৰণৰ বিড়ি চিগাৰেট এইবিলাক খাব নালাগে বোলে। ইয়াত সৰু সৰু অকণ অকণ ল'ৰা ছোৱালী এওঁলোকে চাই আছে, কোনোবাটো বিড়ি খায়, যদি ইয়াত জুই যদি কোনোবাই পেলাই দিয়ে জুই লাগিব পাৰে। ইয়াতো আমাৰ ৰজাপতাৰ যি আৰক্ষী বিষয়াসকল আছে, আৰক্ষী বিষয়াসকলে ইয়াত কটকটীয়াকৈ নিৰাপত্তা ব্যৱস্থা দি আছে। আপোনালোকে নিজে চাই লওক। হয়, মই আপোনালোকক দেখাব খোজোঁ, কিয়নো ৰজাপতাৰ যি অঞ্চলৰ যি আৰক্ষী বিষয়াসকলো ইয়াত এওঁলোকে ইমান ধুনীয়াকৈ যি কটকটা নিৰাপত্তা, ৰজাপতাৰ যি অঞ্চলৰ যি আৰক্ষী বিষয়াসকল এওঁলোকে ইমান ধুনীয়াকৈ কটকটীয়াকৈ নিৰাপত্তা ব্যৱস্থা দিছে। আপোনালোকে এই চাওক, আৰক্ষী বিষয়াসকলো ইয়াত আহি উপস্থিত হৈছে ৰাতিপুৱাৰ পৰা। মই আপোনালোকক দেখাব খোজোঁ, কিয়নো চাৰিখন জিলাৰ যি মানুহ আছিলে, যি এই ৰংমিল উৎসৱত চাৰিখন জিলাৰ ভকতসকল ইয়াত আহি উপস্থিত হ'ব। হয়, মই আপোনালোকক দেখাব খুজিছোঁ, কিয়নো ইয়াত বিড়ি চিগাৰেট খাবলৈ ইয়াত লিখি থোৱা আছে, যাতে আপোনালোকে ধূমপান নিষেধ বুলি হৈছে। ইয়াত পোষ্টাৰ লিখা আছে, যাতে ইয়াত বিড়ি চিগাৰেট খাব নালাগে বুলি। অকণ অকণ ল'ৰা ছোৱালী এওঁলোকেও ৰাইজক বাধা দি আছে, যাতে ইয়াত বিড়ি চিগাৰেট খাব নালাগে, কিয়নো ইয়াত বিড়ি চিগাৰেট খোৱাৰ পিছত যদি কোনোবাই জুই পেলাই দিয়ে, যাতে তাতে ইয়াত জুই লাগিব পাৰে। হয়, মই আপোনালোকক বাৰে বাৰে ইমান ধুনীয়া যি পৰিৱেশ মানে দিব খুজিছোঁ। ইয়াত প্ৰায় 30-35 বিঘা ইয়াত মাটি একেবাৰে ধুনীয়াকৈ ইয়াত ৰাইজে একাংশ যি ৰাইজ গোট খাই পেলাই ধুনীয়াকৈ পৰিৱেশ সৃষ্টি কৰি পেলাই, যাতে আজি যে তিনিদিনীয়া যি কাৰ্যসূচী আছে, এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব চাৰিখন জিলা, হোজাই জিলা, কাৰ্বি আংলং আৰু মৰিগাঁও, নগাঁও, চাৰিখন জিলাৰ যি ল'ৰা ছোৱালীও আছে বা ভক্তসকলো আছে, ইয়াত আহি উপস্থিত হ'বলৈ ৰাইজৰ আমন্ত্ৰণিক অধিৱেশন আপোনালোকে অংশগ্ৰহণ কৰক, যাতে ইয়াত কোনো হুলস্থুল পৰিৱেশ নকৰিব। কিয়নো ইয়াত এই যে কাৰ্বি আংলং ইমান ধুনীয়াকৈ পৰিৱেশ, ৰাইজে ইমান ধুনীয়াকৈ পদূলিৰ নিচিনা ইমান ধুনীয়াকৈ বনাইছে। আপোনালোকে নিজে চাই লওক, ইয়াত ইমান ধুনীয়াকৈ ৰাইজ একেলগে গোট খাই পেলাই ৰাইজে ইমান ধুনীয়া পৰিৱেশ সৃষ্টি কৰিছে। আৰু ইয়াৰ এজন দাদা আছে, দাদাৰ লগত কথা পাতিব খুজিছোঁ। দাদা নমস্কাৰ। আপোনালোকৰ ইয়াত কেইখন জিলাৰ মানুহ একেলগে গোট খাব? ইয়াত আপোনাৰ মৰিগাঁও জিলা আছে, হোজাই, কাৰ্বি আংলং আৰু আছিল আপোনাৰ মৰিগাঁও, হোজাই, নগাঁও ডিষ্ট্ৰিক্ট, চাৰিখন জিলা। আজি হ'ল প্ৰথম দিনাখন। আজি প্ৰথম দিনাখন ভক্তসকল দূৰ দূৰণিৰ পৰা আহিব। ইয়াত ৰাইজে বা একাংশ যুৱক যুৱতীসকল একেবাৰে ৰেডি হৈ আছে, তাতে ইমান ধুনীয়াকৈ পৰিৱেশ বা কোনো ধৰণৰ মানে অসুবিধা নহয়, অসুবিধাৰ সৃষ্টি নহয়। ইয়াতো লিখা আছে বিড়ি চিগাৰেট খাবলৈ বাধা লিখা আছে। ইয়াত স্থানীয় আৰক্ষী বিষয়াসকলে কটকটীয়াকৈ নিৰাপত্তা ব্যৱস্থা দিছে। এইটো বিষয়ে কি ক'বা? সেইটো বিষয়ে মানে ঠিকে আছে, সমূহ ৰাইজলৈ অনুৰোধ, শান্তি শৃংখলা ধুনীয়াকৈ ধৰ্ম অনুষ্ঠান হৈ যায়। আৰক্ষী আমাৰ বিষয়াবিলাকে সহায় কৰিছে, তেওঁলোকে ধন্যবাদ দিছোঁ। আৰু লগতে ওচৰ চুবুৰীয়াসমূহ জনজাতিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সহযোগিতা সকলোৱে কামনা কৰিছোঁ। মই আৰু এটা কথা জানিব বিচাৰিছোঁ যে আপোনালোকৰ যে এই যে জনজাতি বা যিকোনো জাতি আপোনালোকৰ ইয়াত আহি পেলাই অংশগ্ৰহণ কৰিব পাৰিব নেকি? নহয়, কিছুমান দেখা পাইছোঁ যে ভিডিঅ'ত বহুত মানুহে কমেণ্ট কৰিছে, জাতি ধৰ্ম লৈ পেলাই মানে এটা মন্তব্য দিছিলে। আপোনালোকে নিজে এটা অনুভৱ কৰক, যাতে জাতি ধৰ্মৰ লগত কোনো জাতি ধৰ্ম নাই, নাম সকলোৱে ল'ব পাৰে। এতিয়া এই ইয়াত ৰাভা, বড়ো, কছাৰী, বেংগলী, মুছলিম যিকোনো মানুহ ইয়াত আহিব পাৰিব নেকি? পাৰে। ভগৱানৰ অনুষ্ঠানত বাৰ মানা নাই ক'তো, মন্দিৰতেই হওক, নামঘৰতেই হওক, যিকোনো ধৰ্ম অনুষ্ঠানত যাব পাৰে, সকলোৱে যাব পাৰে। কাৰোবাৰ মানা আছে নেকি? কোনো মানা নকৰে, নহয় আহিব পাৰে। এজন শিক্ষক, টেট শিক্ষক, এওঁ মানে আপোনালোকে এইটো অঞ্চলৰ, মই মানে নামটো উল্লেখ নকৰোঁ, ৰাইজে চবেই গম পাব। এজন শিক্ষক হৈ পেলাই জাতিক ধৰ্ম বুলি পেলাই মানে এটা মন্তব্য দিছিলে, এইটো বিষয়ে আপোনালোকে কি ক'ব? তেওঁ যদি প্ৰকৃততে শিক্ষক হয়,
উচ্চ শিক্ষা যদি বিবেক হয়, ভাল চিন্তাধাৰাতে নিজে চিন্তা কৰি চাওক প্ৰকৃততে। কাৰণ এতিয়া চাওক, সেই শিক্ষকজনে শংকৰ গুৰুজনাৰ নামঘৰতে তেওঁলোকেতো কৰি আছে, পাৰ্থক্য কি আছে? তেওঁলোকেও কীৰ্তন পঢ়ি আছে, সেই নামে গাই আছে, সেই ঘোষাই গাই আছে। কেৱল হ'ল গুৰু ধৰাটো শৰণ শব্দটো হ'ল কি, গুৰু ধৰিব লাগে, গুৰুজনৰ আশ্ৰয় পেলাই নীতি নিয়মখিনি জানিব লাগে, হয়নে নহয়? নীতি নিয়ম ভাগ ভাগ আছে, কাৰোবাৰ বঙালী হ'লে বঙালী নীতি নিয়ম, বড়ো হ'লে বড়ো নীতি নিয়ম, বেংগলী হ'লে বেংগলী নীতি নিয়ম। তাৰপিছত দেখা পাইছোঁ মুছলিমৰ বেলেগ, কিন্তু ভগৱান একেই। কিন্তু জাত ধৰ্ম লৈ পেলাই যে এওঁলোকে যি মন্তব্য দিছে, এইটো মানে মই বহুত দুখিত, গোটেই ৰাইজৰ ওপৰত মই মানে বহুত দুখিত। মই বহুত মানে বেয়া লাগিছে, এজন শিক্ষক হৈ পেলাই যে এনেকুৱা অনুভৱ কৰিব পাৰিছে বা এনেকুৱা এটা মন্তব্য দিছে, মই কিন্তু বহুত দুখ লাগিছে। কিন্তু ইয়াৰ ৰাইজৰ কি হ'ল মই কিন্তু নাজানো, কিন্তু মোৰ বহুত বেয়া লাগিছে, মোৰ বহুত আঘাত লাগিছে। তেওঁ হ'ল এতিয়া সমাজৰ মতে বিশৃংখলা সৃষ্টি আনিব বিচাৰিছে, সমন্বয় যদি মৰম চেনেহ বস্তুটো নাইকিয়া কৰিব বিচাৰিছে। তেওঁলোকে কিবা স্বাৰ্থৰ কাৰণে কৰিছে নেকি? তেওঁলোকে আমাক লাগে মৰম চেনেহ, সকলোৱে মিলা প্ৰীতিত থাকিব লাগে, হয়নে নহয়? ধৰ্ম বস্তুটো জীয়াই ৰাখিব লাগে। বা আমি হিন্দু ধৰ্ম প্ৰকৃততে হিন্দুৰ নিজৰ ভাগ ভাগে কৰি আছোঁ, হিন্দু কৰি আছোঁ, সেইটো কৰিব লাগে। বিশৃংখলা সৃষ্টি কৰি কিবা লাভ আছে নেকি? আচলতে দেখা পাইছোঁ যিবিলাক মানুহ আছে সৰু সুৰা বা যিবিলাক লিখা পঢ়া নাইকিয়া মানে, এওঁলোকৰ মনৰ ভিতৰত ইমান ধুনীয়া পৰিৱেশ আছে। যিবিলাক প্ৰকৃততে যিবিলাক শিক্ষক যিবিলাক আছে, পঢ়া লিখা মানুহৰ ভিতৰত কিন্তু এই যে মৰম যিবিলাক আছে, এওঁলোকে এই মৰমবিলাক বুজি নাপায় আৰু মানুহৰ জাত লৈ পেলাই এওঁলোকে কাজিয়া কৰিব সৃষ্টি কৰি আছে। মই এইটো ৰাইজক অনুৰোধ কৰিছোঁ যাতে আপোনালোকে জাত লৈ পেলাই কোনো ধৰণৰ কাজিয়া নকৰে, কিয়নো যদি জাত লৈ পেলাই কাজিয়া কৰে তেনেহ'লে আমাৰ ভিতৰত ডাঙৰ এটা বান সৃষ্টি হ'ব, ডাঙৰ এটা গুল্লি সৃষ্টি হ'ব, বাৰুদ সৃষ্টি হ'ব। সেইকাৰণে মই অনুৰোধ কৰিছোঁ যে আপোনালোকৰ গোটেই অসমবাসী ৰাইজক আৰু গোটেই ইয়াৰ স্থানীয় ৰাইজক, ৰজাপতা ৰংমেলি যি ৰাইজ, এওঁলোকক অনুৰোধ কৰিছোঁ যাতে আপোনালোকে জাতি ধৰ্ম লৈ পেলাই কোনো ধৰণৰ মন্তব্য নিদিয়ে। হয়, মই আৰু অলপ আগুৱাই যাবলৈ চেষ্টা কৰিছোঁ। লবটেকা দেখুৱাই দিব যাতে এইখিনি ইমান ধুনীয়া পৰিৱেশ, কিন্তু ইয়াত এজন বাইদেউ আছে, চাওক বাইদেউ ইমান ধুনীয়াকৈ পানী লৈ আহিছে। এই বাইদেউ চাহ লৈ আহিছে, কিন্তু সকলো ভকতৰ কাৰণে আমি যোগাৰ কৰা হৈছে। গতিকে আহক সকলো ৰাইজে মিলি আমি একেলগে নাম গাওঁ আৰু এই কলিযুগৰ যোনটো নাম আছে তাতে বিতৰণ হয়। এইটো মই মানে অনুৰোধ কৰিছোঁ গোটেই ৰাইজক। মোৰ লগত আছে লবটেকা দেখুৱাই দিব যাতে ইমান ধুনীয়াকৈ পৰিৱেশটো দেখুৱাই দিয়ক।